নমস্কাৰ, নমিতা শৰ্মা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বৰা চাউল কেইটামান তিয়াই থৈছোঁ। 1 ঘণ্টামান হ'ল বৰা চাউলৰ কোমলিৰ কাৰণে মই পানী নিদিয়াকৈ ভাপতে বনাম। এখন কেৰাহীত অকণমান তেল দিছোঁ, তাতে এখিলা তেজপাত দিছোঁ। তাৰপিছত আপোনালোকে কি কৰিব, কেৰাহীখন যেতিয়া গৰম হ'ব এই তিয়াই থোৱা চাউলখিনি দি দিব। পানী দিব নালাগে, আপোনালোকে তিয়াই থোৱা। তাৰপিছত চাউলখিনি অকণমান এনেকৈ কৰি নিদিম। তাৰপিছত ঢাকনিখন এনেকৈ লগাই দিব। দিয়াৰ পিছত আপোনালোকে গেছটো একদম কম জুইত দিব, কাৰণ আমি পানী দিয়া নাই, ই ভাপতে সিজিব। অলপ দেৰি পিছত কেনেকুৱা হয় চাম। 5 মিনিটৰ পিছতে ইমান ধুনীয়া সিজিছে, হৈ গ'ল। গেছটো অফ কৰি দিছোঁ। এই বৰা চাউলৰ জলপান ৰেডি। এয়া মই কাউ মিল্ক নহয়, এয়া মই চয়া আলমণ্ড মিল্ক আৰু বৰা চাউল, এয়াতে জাহাজী কল, এই জলপান খাবলৈ লৈছোঁ। চাওকচোন কেনেকুৱা হৈছে, বহুত ধুনীয়া হৈছে।